হেল্ল' এভৰিৱান, সকলোকে এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ব্ৰেকফাষ্টটো যদি সদায় এনেকুৱা পোৱা হয়, দিনটোৱে দেখোন ভাল হৈ যায়। পিছে সদায়তো ইমানখিনি কৰিবলৈ সময় নহয়। এইফালে আকৌ এয়া ৰেডি কৰি আছে বেঙেনা ফ্ৰাই কৰিবলৈ। লগতে মই বনাই আছোঁ দালিৰ বৰা। মই যিহেতু বেঙেনা ফ্ৰাই নাখাওঁ, মানে আজি সোনকালে ভাত খাই ঘৰলৈ যাম। সেইকাৰণে দুয়োজনীয়ে সোনকালেই কামত লাগি গৈছোঁ। আৰু এয়া ঘৰ আহি পালোহিয়ে দিয়ক, মানে ৰাস্তাত ভিডিঅ'ই কৰা নহ'ল। এইফালে আকৌ সন্ধিয়া মায়ে বনাবলৈ লৈছে এয়া তিলপিঠা। বিহু আহি পালেহিয়ে নহয়, মাজত মাত্ৰ 2টা দিনহে। পিছে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে? কিন্তু প্ৰথমতে এয়া চাওকচোন পিঠাৰ কি অৱস্থা হ'ল। প্ৰথমকেইটা মানে ভাঙি গ'ল, বাৰু পিছলৈ এয়া হ'লগৈ যেনিবা। এয়া আকৌ পিছৰ দিনা ৰাতিপুৱাই মায়ে বনাব লৈছে মুড়ি লাড়ু। মানে ময়ো অকণমান লাগি দিম আৰু, মই আকৌ এইটো বনাব জানো। এয়া আমাৰ মুড়ি লাড়ু হৈয়ে গ'ল। এইফালে আকৌ পাপাই ল'লে মাছ। যিহেতু ভোগালীৰ বিহু, খোৱা বোৱাটো মেইন নহয় জানো। এনেকৈয়ে লাহে বিহুৰ প্ৰস্তুতি চলি আছে আৰু পিছে ঢেৰ কিবা কিবি বনাব আছে। লাহে দেখুৱাই থাকিম। আজিলৈ আহিছোঁ, বাই।